নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছানে? যদিহে এতিয়ালৈকে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, নহ'লে তোমালোকে মই পঠোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ সময়মতে নাপাবা। তাৰ উপৰিও কাষত থকা বেল আইকনটো ক্লিক কৰিবা। এতিয়া আহা আজিৰ পাঠৰ আৰম্ভণি কৰোঁ। আজি আমি আমাৰ অসমীয়া পাঠৰ দ্বিতীয় শ্ৰেণীৰ ঋক আৰু যোগ নামৰ পাঠটি পঢ়িম। এইটো হ'ল ৭ নং পাঠ। তেন্তে আহা পাঠটিৰ আৰম্ভণি কৰোঁ। পাঠটিত থকা শব্দবোৰ মই একেলগে পঢ়িও যাম, তাৰ লগে লগে অৰ্থও কৈ যাম। তোমালোকে শব্দবোৰ ভালকৈ মন দি শুনিবা। কৃপা, কৃপা মানে হ'ল দয়া। মৃগ, মৃগ মানে হ'ল পশু। তৃষা, তৃষা মানে হ'ল পিয়া। তৃণ, তৃণ মানে হ'ল ঘাঁহ। কৃশ, কৃশ মানে হ'ল ক্ষীণ বা দুৰ্বল। নৃপ, নৃপ মানে হ'ল ৰজা। বৃক্ষ, বৃক্ষ মানে হ'ল গছ। গৃহ, গৃহ মানে হ'ল ঘৰ। পিতৃ মানে দেউতা বা পিতা। মাতৃ, মা। কৃষি মানে হ'ল খেতি। ভাতৃ মানে হ'ল ভাইটি। ইয়াৰ পিছত থকা শব্দবোৰো একেলগে পঢ়ি যাওঁ আহা। মৃগয়া, মৃগয়া মানে হ'ল পহু, চিকাৰ। নৃপতি মানে ৰজা। আকৃতি মানে আকাৰ থকা। তৃষিত মানে পিয়াহযুক্ত। অমৃত মানে খালে অমৰ হ'ব পৰা এবিধ অতি সোৱাদযুক্ত বস্তু। শৃগাল মানে শিয়াল। যকৃত মানে হ'ল পেটৰ ভিতৰৰ পিত্তস্ৰাৱী গ্ৰন্থি। গৃহিণী মানে ঘৰৰ গৰাকিনী। পৃথক মানে বেলেগ হোৱা। পৃথিৱী মানে বিশ্ব, ৱৰ্ল্ড বা ধৰণী। কৃষক মানে খেতিয়ক। ইয়াৰ পিছত থকা শব্দবোৰ হ'ল জতুগৃহ। জতুগৃহ হ'ল পঞ্চপাণ্ডৱক পুৰি মাৰিবলৈ লাৰে সজোৱা ঘৰ। পঞ্চপাণ্ডৱ মানে কোন তোমালোকে গম পাইছাই নিশ্চয়। যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱক পঞ্চপাণ্ডৱ বুলি কোৱা হয়। গৃহবাসী মানে হ'ল ঘৰত থকা। তৃণমূল মানে ঘাঁহ বনৰ গুৰি। মৃগনাভি মানে কস্তুৰী। কৃপাময় মানে দয়াবন্ত বা দয়ালু। ঘৃতাহুতি মানে ঘিউৰে দিয়া আহুতি। সমাদৃত মানে আদৰ বা সন্মান পোৱা। মাতৃভূমি মানে যিখন ঠাইত আমি জন্ম লাভ কৰিছোঁ, সেইখন ঠাইক জন্মভূমি বা মাতৃভূমি বুলি কোৱা হয়। পিতৃকুল মানে পিতৃৰ বংশধৰ বা পিতৃৰ পৰিয়ালৰ লোকসকল। দৃঢ়মনা মানে হ'ল মন ডাঠ কৰি থকা। দৃঢ় মনৰ বা ডাঠ মনৰ। মৃণালিনী মানে পদুমৰ আন এটি নাম। বৃকোদৰ হ'ল ভীমৰ আন এটা নাম। এতিয়া আহোঁ ঋকাৰযুক্ত এটি দফালৈ। বৃক্ষ মানে গছ। বৃক্ষ তোমালোকে গমেই পাইছা, বৃক্ষ মানে হ'ল গছ। কৃষকৰ প্ৰধান জীৱিকা হ'ল কৃষি। খেতিয়কৰ প্ৰধান জীৱিকা অৰ্থাৎ তেওঁৰ আয়ৰ মুখ্য উৎস হ'ল কৃষি বা খেতি। পদুমৰ আন এটা নাম হ'ল মৃণালিনী। পদুম ফুলৰ আন এটা নাম হ'ল মৃণালিনী। পিতৃ মাতৃ আমাৰ পূজনীয়। পিতৃ মাতৃয়ে আমাক এই ধুনীয়া পৃথিৱীখন দেখুৱাইছে। তেওঁলোকে আমাক জন্ম নিদিয়া হ'লে আমি এই ধুনীয়া পৃথিৱীখন দেখা নাপালোহেঁতেন। সেয়ে তেওঁলোক আমাৰ সদায় পূজনীয়। পিতৃ মাতৃক আদিগুৰু বুলিও জনা যায়। তেওঁলোকৰ পৰাই আমি জীৱনৰ আদিপাঠ শিকোঁ। অসম আমাৰ মাতৃভূমি।
অসম হ'ল আমাৰ মাতৃভূমি, যিখন ঠাইত আমি জন্ম লাভ কৰিছোঁ, য'ৰ বতাহ বায়ু আমি লৈছোঁ, সেইখনেই হ'ল আমাৰ মাতৃভূমি বা জন্মভূমি। পাঠটিৰ মূল কথা এইখিনিয়েই। পাঠটি শুনি তোমালোকে কেনেকুৱা পালা মোক কমেণ্ট কৰি জনাবা। তাৰ উপৰিও ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।